Hello, নমস্কাৰ and welcome back to my new vlog. আশা সকলো ভালে কুশলে আছে আৰু মোৰ একদম ফালছো আজি vlogটো মানে মই ৰাতি আৰম্ভ কৰিছো। সো ৰাতি আৰম্ভ কৰা এটাই কাৰণ আছে দিছে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আৰু মই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছে কিন্তু মই মেট্ৰিক দিছো 2023তে কিন্তু মই আজি এই কথাৰ মানে 2024ত কম মেট্ৰিকৰ মোৰ কেনেকুৱা হৈছে ৰিজাল্ট তো ব্লগ ভিডিওটো আৰম্ভ কৰোঁ। সো কোনো যাতে বেয়া নাপায় কাৰণ মই 2024ত এই ভিডিওটো বনাইছো মেট্ৰিকক লৈ সো কোনো যাতে বেয়া নাপায় ব্লগ ভিডিওটো আৰম্ভ কৰোঁ। দেৰি নকৰি মাৰ্কশ্বিট আনি দিওঁ আৰু আপোনালোকৰ ওচৰত পুরো লাইভ দেখাই দিওঁ। ইমরান হুসেন, আব্বার নাম মোহাম্মদ মির হুসেন, আম্মার নাম সুবিনা বেগম আৰু আমার রোল নং। তাৰপিছত এয়া চাব পাৰে মই ক'ত কিমান পাইছোঁ মই আপোনালোক দেখাই দিলোঁ পুরো। সো মানে মই ইয়াতে অসমীয়াত পাইছোঁ 67, ইংলিছত 72, জেনেৰেল মেথামেটিক্সত 54, জেনেৰেল সায়েন্সত 51, সোশ্যাল সায়েন্সত 70, সংস্কৃতত 50। সো মানে বেছি ভাল হোৱা নাই দেচোন আৰু ইয়াতে চাব ফাৰ্ষ্ট ডিভিজন। সো ব্লগটো চাই আছোঁ নৰ্মেল ব্লগ আছে যদি ভিডিওটো ভাল লাগিছে তেন্তে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক। বাই বাই।